Hello everyone, welcome to my channel Isis personal channel. আজি আকৌ আহিলো আপোনালোকৰ ওচৰত এটা টপিক লৈ আহিছো আৰু বুলো আপোনালোকৰ লগত শেয়াৰ কৰো। দুই তিনি গৰাকী মানে মোক সুধিছে, তেওঁলোকে পাৰ্সোনালি সুধিছে যে বা আপুনি বা বাইটো আপুনি জুৱেলাৰী টু বিজনেস কৰে হয়, বাট আপোনালোক আমাক যিবোৰ সেল কৰি দিয়ে জুৱেলাৰী সেইবোৰকে আপোনালোকে পিন্ধে নেকি, মানে তেওঁলোকে ভাবে যে মোৰ ওচৰত যেটো জুৱেলাৰী ঢেৰ আছে, সো কিবা অকেজনত মই এটা কাবাৰ জুৱেলাৰী পিন্ধি পেলাই গ'লো, নেক্সট ডে হেতুকে সেল কৰি দিওঁ, তেনেকুৱা কিছুমান কোৱেশ্চন আহে। বেসিক্যালি এটা কথা ক'ব বিচাৰোঁ, ইউজ কৰা বস্তু নিজে ইউজ কৰা বস্তুটো বেলেগক দিয়াটো এটা বহুত ডাঙৰ এটা হেৰি বুলি কওঁ। সো এইটো কাৰণে বেসিক্যালি আপোনালোকে যেনেকৈ জুৱেলাৰী লয় তেনেকৈ প্ৰত্যেক সেটৰ প্ৰতি যিটো মোৰ বেছি ভাল লাগে সেট এটা মই ৰাখি থওঁ নিজৰ কাৰণে, পাৰ্সোনেলি নিজৰ কাৰণে। ক'ৰবাত বিয়া হওক অকেজনৰ জুৱেলাৰী মই মোৰ যেন মোৰ ওচৰত বহুত হেভি সেট আছে, বাট চব হেভি সেট মই নাৰাখোঁ, কাৰণ মোৰ চইজেবল হয়, মই মানে কি বুলি ক'ম আৰু ধৰক এটা সেট ধৰক চবৰে পচন্দ লাগে, হয়তো বহুত হেভি হ'ব, বহুত ইউনিক হ'ব পাৰে, বাট হয়তো মোক সেইটো ভাল নালাগিব পাৰে। চ' মোৰ ভাল লগা সেট কিছুমান আৰু মই কেনেকৈ ৰাখোঁ সেইখিনি অলপ আপোনাৰ লগত শ্বেয়াৰ কৰিম। বহুতেই ধৰক কিছুমান পাৰ্সোনেল হোৱাটছএপত মেছেজ দিয়ে যে বা থ্ৰু পাৰ্সোনেল চেনেল আপুনি ভিডিঅ'টো বনাই দেখাবচোন, আপোনাৰনো জুৱেলাৰী কালেকশ্যন কি আছে। আৰু ফাৰ্ষ্ট অফ অল কওঁ, জুৱেলাৰী কালেকশ্যন বুলি ক'বলৈ গ'লে মই বেছিকৈ পাৰ্টনাৰটো ভাল পাওঁৱে বাৰু, ৰংথলী মেড বুলি ক'লে এনেও ভাল লাগে, আৰু ৰংথলী মেডবোৰ বৰ বিশেষকৈ বিয়া বা জোৰণ বা বিয়া তেনেকুৱাবোৰত বেছি ধুনীয়া লাগে দেখিবলৈ, আৰু পাৰ্টি এণ্ড অল হ'লেতো আপুনি বৰপেটীয়া বা ষ্ট'নৰ কালেকশ্যন ভাল লাগে। বাট মই বেছিকেলি যদি ক'বলৈ যায়, মই ষ্ট'নৰ কালেকশ্যন বহুত বেছি ভাল পাওঁ। পাথৰ মই বহুত প্ৰিয়, পাথৰৰ জুৱেলাৰী মোৰ খুব লাভেবল বুলি ক'ব পাৰি, খুব ভাল পাওঁ। আৰু পাথৰৰ প্ৰতি উইকনেছ আছে মোৰ, আৰু মেইনলি মই গলপতা খুব ভাল পাওঁ, যিটো আমাৰ ডিঙিত লাগি থাকে তেনেকুৱা খুব ভাল পাওঁ। আৰু ছেকেণ্ডলি মই বৰ বেছি ডাঙৰ সেটবোৰ ভাল নাপাওঁ, হয়তো কেতিয়াবা কিবা দেখাবৰ কাৰণে লগাই পেলাই আপোনালোকৰ ওচৰত ফটো ক্লিক কৰিব পাৰোঁ, বাট বেছিকেলি মই সেইখিনি নিপিন্ধোঁ। মই ক'ৰবাত গ'লেও তেনেকৈ খুব কম, ৰেয়াৰ, ক'ৰবাত বিয়া বা পাৰ্টি হ'লে তেনেকুৱা হেভি সেটবোৰ পিন্ধোৱা ড্ৰেছ নিপিন্ধোঁ। আৰু মোৰ ওচৰতো তেনেকৈ বহুত, আজি ষ্টাৰ্টিং মই জুৱেলাৰী কৰিছিলোঁ চাগে 3 বছৰ হৈ গ'ল, সেই 3 বছৰৰ পৰা মোৰ চবৰে জুৱেলাৰীৰ প্ৰতি এটা সেট মোৰ নিজৰ আছে। কাৰণ কেলৈ কি নিজৰ কাৰণে লোৱা বস্তুটো মই ছেপাৰেট কৰি দিওঁ, আৰু ছেপাৰেট কৰি মই মোৰ জুৱেলাৰীটো কেনেকৈ ৰাখোঁ এইটো আপোনালোকক দেখাম। প্ৰত্যেক সেটৰ প্ৰতি মোৰ আছে। আজি কিছুমান মোৰ ভাল লগা সেট আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম, যিবোৰ মই বিৰাট ভাল পাওঁ, আৰু সেইখিনি মই আপোনালোকক দেখাওঁ। আৰু আপোনালোকক দেখাওঁ মই জুৱেলাৰীবোৰ কেনেকৈ ৰাখোঁ, মই যেনেকৈ আপোনালোকক দিওঁ তেনেকৈ ময়ো ৰাখোঁ। ষ্টাৰ্টিঙত চব বেছি দেৰি নকৰোঁ, ষ্টাৰ্টিঙত দেখাই দিছোঁ। এইটো হৈছে মোৰ এটা জুৱেলাৰী বেগ, জাষ্ট এনেকুৱা নেটৰ এটা বেগ হয়, মই এনেই জাষ্ট ভৰাই ৰাখিছোঁ বক্সবোৰ, এনেকৈ নভৰালেও একো নাই, আপোনালোকে অ'পেনকৈ থ'লে ভাল। যিহেতু ঠাণ্ডা দিন কাৰণে ভৰাই থৈছোঁ, গৰমত হয়তো এইটো বেগত ৰাখিলে আপোনালোকে বস্তুটো বেয়াও হৈ যাব পাৰে। কাৰণ এইটো বেগ মই এটা কাৰণে ভাল পাওঁ, কেতিয়াবা ক'ৰবাত জাৰ্ণি কৰিবলৈ গ'লে মোৰ বেবী ভাগৰ বা মোৰ ল'ৰাটোৰ ভাগৰ কাপোৰবোৰ ইয়াত ছেটিং কৰি ভৰাই যাব পাৰোঁ, ল'ৰা ভাগে, ছোৱালী ভাগে, ভেষ্ট আণ্ডাৰৱেৰ বা কছমেটিক্স, সেইকাৰণে মই এইবোৰ বেগ একদম ছেট হিচাপে কিনি থৈছিলোঁ এইবোৰ বেগ। চ' সেইবোৰ মই বেছিকৈ মোৰ কাপোৰৰ কাৰণে ইউজ কৰোঁ। বাট মই জুৱেলাৰী, এই দুটা জুৱেলাৰী আপোনালোকক দেখাইছোঁ, বক্স আপোনালোকৰ নিচিনাকৈ ৰাখোঁ, চাব পাৰে এনেকৈ। আৰু এইকেইটা মোৰ নিজৰ পাৰ্চনেল ইউজ, এইকেইটা মই চেলৰ কাৰণে নহয়, আৰু কোনোবা যদি বিচাৰে তেতিয়াও মই দিব নোৱাৰোঁ, কাৰণ মই এইকেইটা পিন্ধিছোঁ, লৈছোঁ, ৰাখিছোঁ। আপোনালোকে মোৰ চাগে আগৰ ভিডিঅ'বোৰ চালে গম পাব, কাপোৰৰ লগতো মই মেটচ কৰি পিন্ধোঁ। চলি থকা জুৱেলাৰী যিবোৰ ৰানিঙত থাকে, একেটা জুৱেলাৰী ময়ো ভাল পাওঁ, এটা পিছৰ 5-6 পিচকৈ আহে, 10 পিচকৈ আহে, চবে সেটৰ প্ৰতি মই যিটো বেছি ভাল লাগে সেইটো মই ৰাখি থওঁ নিজৰ পাৰ্চনেলিজৰ কাৰণে। আৰু পাৰ্চনেলি কোৱাৰ পিছত এইটো মই বেলেগক নিদিওঁ, সেইটো নিজৰ কাৰণে ৰাখি থওঁ। চ' ষ্টাৰ্টিং মই আপোনালোকক মোৰ ষ্ট'নৰ কালেকশ্যন দেখাম। আৰু এটা কথা কৈ দিওঁ, প্ৰত্যেক সেটৰ প্ৰতি মোৰ চেইন আছে। মই টাৰ্চেল বেয়া পাওঁ, আই ডোণ্ট লাইক টাৰ্চেল, মই টাৰ্চেল খুব কম বেয়া পাওঁ। সেইটো বুলি নহয় যে আপোনালোকে বেয়া পাব, চবৰ চইচ বেলেগ বেলেগ, মই চেইনত মই কমফৰ্টেবল ফিল কৰোঁ। চ' সেইটো কাৰণে ষ্টাৰ্টিঙত মই মোৰ কালেকশ্যনৰ পৰা আপোনালোকক দুটামান দেখাওঁ, বহুত বেছি লোৱা নাই, আগৰবোৰ দেখাম বাৰু আপোনালোকক। আগৰ কালেকশ্যনো বহুত আছে, খাৰু আছে 10টা শিলিখা বা মাল্টি কালাৰ ডাঙৰ খাৰু, এইবোৰ আপোনালোকক দেখাম বাৰু। ষ্টাৰ্টিং আজি কৰিছোঁ মই, প্ৰথমে কৰিছোঁ থুৰীয়া, এনেকৈ ভৰাই থওঁ মই থুৰীয়া, আপোনালোকক যেনেকৈ দিওঁ তেনেকৈ মই থুৰীয়া ভৰাই থৈছোঁ, বৰ বেছি নাই, অকল দুযোৰ থুৰীয়া খুব ভাল পাওঁ মই। থুৰীয়া মই বেছিকৈ বিহুত পিন্ধোঁ। এয়া এযোৰ হৈছে ৰঙা থুৰীয়া, মই থুৰীয়া খুব ভাল পাওঁ, পিন্ধি খুব ভাল লাগে মোক, কাৰণ বিশেষকৈ বিহুত বেছি ভাল লাগে, মাঘ বিহু হওক, বিহু হওক, প্ৰত্যেক
অকেজনেল প্ৰতি এনেকুৱা থুৰিয়াবোৰ পিন্ধি বিৰাট ভাল লাগে চ' মই থুৰিয়াযোৰ মোৰ নিজৰ ইউজৰ কাৰণে এজ এ পাৰ্চনেল ইউজ কৰোঁ কেতিয়াবা থুৰিয়াৰ লগত মই থুৰিয়া ছেটো পিন্ধি লওঁ সেইটো আপোনালোকক দেখাম বাৰু থুৰিয়া ছেটো আছে খালি ইয়াত মই এইবোৰ ৰখা নাই বেলেগে ৰাখিছোঁ এইবোৰ আপোনালোকক দেখাম এইযোৰ যে থুৰিয়া মই মোৰ কাৰণে ইউজ কৰোঁ ক'লাটো মই বৰ বেছি ইউজ নকৰোঁ ৰঙাটো মই চবৰ লগতে মিলে কাৰণে ৰঙাটো ভাল পাওঁ আৰু এটা হৈছে মাল্টি কালাৰ এই দুযোৰ থুৰিয়া মোৰ নিজৰ পাৰ্চনেল ইউজৰ কাৰণে কাকো নিদিওঁ কোনোবা বিচাৰিলেও মই দিব নোৱাৰোঁ কাৰণ মোৰ নিজৰ কাৰণে আৰু বৰ বেছিকৈ পিন্ধাও নাই এইযোৰ মই খুব বেছি 3-4টা চাগে আপোনালোকে যদি মোৰ পুৰণা ফটোছ এটাত চাব পাৰে এইযোৰ নিয়াৰ এবাউট চাগে 2 বছৰমান হৈ গৈছে এই থুৰিয়াটো মাত্ৰ ক'তো এটা স্পট নাই কাৰণ মই এনেকৈ পিপি কেটটোতে ভৰাই ৰাখিছোঁ এয়া আৰু এইযোৰ মোৰ 2 years হৈ গৈছে এনেকৈ আছে থুৰিয়াযোৰ এইযোৰ পলিচ কৰিবলৈ হোৱা নাই কাৰণ মই বৰ বেছিকৈ নিপিন্ধোঁ পিন্ধি আহি মই এনেকৈ ভৰাই থৈ দিওঁ এয়া এযোৰ মাল্টি কালাৰ আৰু এযোৰ ৰেড বাট থুৰিয়া মোৰ ইমান দুযোৰে কালেকশ্যন আৰু থুৰিয়া কালেকশ্যন মোৰ নাই মোৰ ওচৰত ঢেৰ আছে থুৰিয়া ইমান পাব খালি মই মোৰ পাৰ্চনেলি অকল মাল্টি কালাৰ এণ্ড ৰেড এইটো মোৰ পিপিকিট মোৰ এক্সট্ৰাকৈ মোৰ কাৰণে ৰাখি থৈছোঁ মই এনেকৈ ভৰাই ৰাখোঁ পিন্ধি মেলি আহি অলপ ফেনত লগত শুকাই মুচি তাৰপিছত আকৌ ভৰাই থৈ দিওঁ এয়া ছেকেণ্ডলি মই পেণ্ডেণ্ট খুব ভাল পাওঁ পেণ্ডেণ্টৰ প্ৰতি উইকনেছ আছে পেণ্ডেণ্ট মোৰ এতিয়াৰ পৰা নহয় আগৰ পৰা চ' মই ক'ৰবাত নাইবাৰৰ ঘৰলৈ বাট ক'ৰবাত যাব লগা হ'লে মই এই বস্তুটো মই বৰ ভাল পাওঁ আপোনালোকক দেখাইছোঁ চব প্ৰত্যেক ছেটৰ প্ৰতি মোৰ চেইন সোমাই থাকে কাৰণ মই চেইনৰ লগতে পিন্ধি ভাল পাওঁ যে এইটো কাৰণে এইটো চাব পাৰে এইটো এটা ছেট মই খুব ভাল পাওঁ প্ৰিয় ছেট বুলি ক'ব পাৰি এনেই চাদৰ মেখেলাযোৰ লগত পিন্ধি গ'লে নামঘৰে হওক বা এনেকৈ ক'ৰবাত কিবা এটা অকেজনে হওক এই ছেটটো পিন্ধি বিৰাট ভাল লাগে এইটো খুব কমন ছেট চবেই লয় বা আৰু এইটো বহুত পুৰণা ডিজাইন অতীজৰ দিনৰ মাহঁতৰ দিনৰ ছেট মই এইবোৰ ছেটেই বেছি ভাল পাওঁ বৰ বেছি হেভিবোৰ ভাল নাপাওঁ এইটো এটা ছেট হয় এইটো মোৰ খুব প্ৰিয় আৰু এইটো মোৰ নিয়াৰ বাদ চাগে 6 মাহমান হৈ গৈছে এই ছেটটো মানে আহোঁতে ষ্টাৰ্টিঙতে লৈছোঁ চ' এইটো বহুতে কয় বিচাৰে বা আছে নেকি মাত্ৰ হ'লেও মই নিজৰ পাৰ্চনেল ইউজটো কাকো নিদিওঁ এয়া এইযোৰ পাৰ্চনেল ইউজ এইটো মই ক'ৰবাত চিম্পলকৈ পিন্ধোঁ বিৰাট ভাল লাগে আৰু চেইন মই ইয়াত লগতে লগাই থৈ দিওঁ চেইনযোৰ মই লগতে ভৰাই থৈ দিওঁ যাতে আকৌ খোলা মেলা কৰি থাকিব লগা নহয় কাৰণ মই টাৰ্চেল বেয়া পাওঁ এয়া ছেকেণ্ড ষ্ট'নৰ এটা দেখালোঁ পাৰ্চনেল ইউজৰ দেখাইছোঁ তেনেকৈ ছেইম এটা আকৌ এটা ছেট আছে কি জোনবেৰী এইটো কিন্তু চেইনডাল শকত যথেষ্ট দীঘল মই দীঘলকৈ পিন্ধি খুব ভাল পাওঁ লকেটটো সৰু চেইনডাল মোটা চাব পাৰে কাৰণ কেলৈ কি ছেটটো বেছি ডাঙৰ হ'লে চেইনডাল বেছি শকত হ'লে বেয়া লাগে বুলি কয় বাট মই এতিয়া চেইনডাল বহুত দীঘল চেইন এডাল এয়া লং চেইনত মই এইটো লকেট লৈ থৈছোঁ এনেকুৱা পাতখাৰৰ লগত কেতিয়াবা ছেট মিলাই পিন্ধি খুব ভাল লাগে এইটো মোৰ পাৰ্চনেল ইউজ আৰু একদম চিম্পল হৈছে এইযোৰ ফুলি এয়া একদম পাৰ্চনেল ইউজৰ কাৰণে এইযোৰ মোৰ অকল পিংক ষ্ট'নত আছে বিৰাট মৰম লগা এইটো এটা মোৰ কি বুলি ক'ম ক'ৰবাত গ'লে আৰু পাৰ্টি এণ্ড অল তাৰপাছত এটা আহি গ'ল গলপতা সেইটো আপোনালোকে চাগে দেখিছে মোৰ ফটোবোৰ যদি চেক কৰে খুব কমন গলপতা পিন্ধিয়ে থাকোঁ মই আৰু এইটো বোলো আহিয়ে থাকে মোৰ অৰ্ডাৰ থাকে এই বস্তুটো বাট 3 ষ্টেপ ছিংগল ষ্টেপো পায় বাট মই 3 ষ্টেপটো বিৰাট ভাল পাওঁ ফেভৰেট এনেকুৱা বগাও আছে মোৰ ওচৰত সেইটো দেখাম বাৰু মই আপোনালোকক এইটো মই বিৰাটেই ভাল পাওঁ জাষ্ট ৱাও হয় এইটো মই বহুত ভাল পাওঁ প্ৰত্যেক ক'ৰবাত যোৱা প্ৰতি মই লং এটা যেতিয়া পিন্ধোঁ তাৰ লগে লগে মই এইডাল ছেট পিন্ধোঁ আপোনালোকে প্ৰত্যেক মোৰ ফটোবোৰত চাব পাৰে পিংক ষ্ট'ন আৰু হোৱাইট ষ্ট'ন কম্পালচৰি হয় ইয়েৰিংযোৰ এনেকুৱা হয় এইটো টাইপৰ চ' এইটো এটা মোৰ নিজৰ পাৰ্চনেল ছেট এতিয়া এইটো ছেট নায়েই পিছে মোৰ ওচৰত আউট অফ ষ্টক হৈ গৈছে বাট এইটো ছেট মোৰ ভাগৰ বহুত পুৰণা চ' এইটো মই এনেকৈ পিপিকিটত ভৰাই থৈ দিছোঁ তাৰপাছত এইটোতো আপোনালোকে ভিডিঅ'ত দেখিয়ে থাকে এই ছেটটো পিন্ধা এই ৰিচেণ্ট কালি পৰহি শাৰী ছেট পিন্ধোতে তাতে দেখাইছিলোঁ এইটো এটা মোৰ পাৰ্চনেল ইউজৰ ছেট এইটো হোৱাইট আৰু পিংক ষ্ট'ন এইটো মই বিৰাট ভাল পাওঁ অকণমান বেলেগ ডিজাইনটো ষ্ট'নটো বিৰাট ধুনীয়া চ' এইটোতো লগভগ চাগে এবছৰমানে হৈ গ'ল এই ছেটটো ফুলিযোৰ চিম্পল হয় এইটো এটা মোৰ পাৰ্চনেল ইউজৰ ছেট এনেকৈয়ে ভৰাই থৈছোঁ পিপিত তাৰপাছত আৰু এটা এইটো জাষ্ট ৱাও এইটো চেইনত ভৰাই থৈছোঁ চব কিন্তু পেণ্ডেণ্টে দেই মই বেছিকৈ পেণ্ডেণ্টে ভাল পাওঁ মই বৰ বেছি ছেট ভাল নাপাওঁ এইটো এটা পেণ্ডেণ্ট মই জাষ্ট বিৰাট ভাল পাওঁ এই পেণ্ডেণ্টটো বিৰাট ভাল পাওঁ ইয়াৰ টপযোৰ কিন্তু এনেকুৱাই ভাল পাওঁ বহুত আগতে এইটো ছেট লোৱা এতিয়াতো পিংক ষ্ট'নবোৰ ওলাই গ'ল আগতে এনেকুৱা আছিলে আৰু অলপ বেছি ডাঙৰ আছিলে সৰু আছিলে চাইজটো বাট এইটো আগৰটো বহুত ডাঙৰ আছিলে এতিয়াবোৰ সৰু হৈ গ'ল চাইজবোৰ বিৰাট ভাল পাওঁ এই ছেটটো বহুত প্ৰত্যেক ছেটত আপোনালোকে চবতে চাব পাৰে মই এইটো ছেট খুব পিন্ধিয়ে থাকোঁ ৰেয়াৰ
এইটো সেট পিনে আপোনালোকক পিকো দিম বাৰু এইটো বিৰাট ভাল পাওঁ ষ্টোনৰ সেট এইবোৰ বহুত দিন হৈ গৈছে হলেও কতো এটা কালাৰ ফেড হোৱা নাই কাৰণ মই ৰাখোঁ ভালকৈ ৰখাৰ ওপৰতে বস্তু ডিপেণ্ড কৰে আৰু এনেকুৱা এটা সেম এইটো এতিয়া মই আৰু এটা বনাইছোঁ ৰিচেণ্ট বাট এইটো মোৰ বহুত পুৰণি এইটো কাৰণ এইটো সাইজটো আকৌ ডাঙৰো হয় এতিয়া এইটো মোৰ ৰিচেণ্ট প্ৰাইচ 3000 হয় বাট মোৰ এইটো যেতিয়া মই ষ্টাৰ্টিঙত বনাইছোঁ তেতিয়া এইটো 3500 আছিলে এইটো কিন্তু মেৰুন হয় মেৰুন কালাৰ ৰঙা নহয় এইটো চেইনত লগাই থৈছোঁ বিৰাট ভাল পাওঁ শাড়ীৰ লগত পিন্ধো দেই মই এইটো চাদৰ মেখেলাৰ লগতো পিন্ধো শাড়ীৰ লগতো পিন্ধো চ' এইবোৰ মোৰ পেণ্ডেণ্ট কালেকশ্যন আৰু পেণ্ডেণ্ট আছে গল্পতা আছে বহুত আছে মই যিখিনি মোৰ হাতত আছে সেইখিনি আপোনালোকক দেখাই দিছোঁ অলপ অলপকৈ দেখাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ থাকিলে ভাল নালাগে আৰু সেইকাৰণে সেট প্ৰত্যেক সেটৰ প্ৰতি মই চেইন ৰাখোঁ চেইন থাকে কম্পালচৰি তাৰপিছত এতিয়া মই বৰপেটীয়া দুটামানলে এইখিনিয়ে দেই ষ্ট'নৰ কালেকশ্যন আৰু দুই এটা আছে সেইখিনি আপোনাৰ বৰ বেছি হেভি মোৰ সেট নাই মই বৰ বেছি হেভি মোৰ ওচৰত আপুনি 1000টা সেট পাব বাট মই কাষ্টমাৰ্ছৰ কাৰণে বাট মোৰ নিজৰ পাৰ্চনেলৰ কাৰণে মই সেইখিনিয়ে ইউজ কৰোঁ হয়তো দুবাৰ তিনিবাৰো ইউজ কৰি দিওঁ ক'ৰবাত একে বেলেগৰ পৰা মই ইউজ নকৰোঁ নিজৰ পচন্দে মানে তাৰপাছত এটা সেট খুব পুৰণি সেট এটা আগতেই লোৱা এইটো এতিয়া আকৌ মোৰ ওচৰত আহিছে তেতিয়া এইবোৰ প্ৰাইচবোৰ অলপ কম আছিলে বাট এতিয়া এইবোৰ প্ৰাইচবোৰ অকণমান হাই হ'ল চ' এইটো বিৰাট ধুনীয়া সেট দুগদুগী সেট এইটো বহুত পুৰণা হ'ল মোৰ এইটো চাগে আপোনাৰ হ'ল আৰু 6-7 মাহমান হৈ গ'ল এইটো দুগদুগী সেট বিৰাট ভাল পাওঁ এইবোৰ মই বিয়াতে পিন্ধোঁ এনেই মই নিপিন্ধোঁ পাৰ্টিটো মই নিপিন্ধোঁ খালি বিয়াত পাট সোণৰ বস্তু মই অকল বিয়াত পিন্ধোঁ বিয়া জোৰোণ বা ক'ৰবাত কিবা ভাল আৰু এটা পাৰ্টি তেতিয়া পিন্ধোঁ এতিয়া ফুলিযোৰ এনেকুৱা জুনুকা হয় এইটো জুনুকা হয় কেতিয়াবা মই জুমকাযোৰ ছিংগলকৈ পিন্ধোঁ এয়া চ' এইযোৰ এটা হৈছে মোৰ পাট সোণৰ এটা জুমুকা থকা দুগদুগী সেট এইটো বহুত পুৰণি আৰু এতিয়াও আহিছে সেইবোৰৰ কিন্তু দাম অলপ বেছি বাট এইবোৰ আগত প্ৰাইচবোৰ বহুত কম আছিলে মই তেতিয়াৰ এইটো লৈ থোৱা মোৰ নিজৰ কাৰণে এটা থৈ দিছোঁ তাৰপাছত পাট সোণৰ এই দুটা সেটটো এনেকুৱা মোৰ ওচৰত সব কালাৰতে আছে কাৰণ মই বিৰাট ভাল পাওঁ বাট এতিয়া এইবোৰ নাই এতিয়া ৰঙা কোলা পাব বাট মোৰ ওচৰত আছিলে যিবোৰ সেইটো মই বেছিকৈ ৰঙাটো পিন্ধোঁ এইটো ৰঙা পাব সেউজীয়া পাব নীলা পাব পাট সেট খুব প্ৰিয় চিম্পলকৈ পিন্ধি যাওঁ মই বিৰাট ভাল পাওঁ অকল দামো কম একদম চিম্পলকৈ চ' এইটো এনেকুৱা আছে কোলাত পাব গ্ৰীণত পাব সব কালাৰত আছে মোৰ এইটো সব কালাৰত আছে গোলা গ্ৰীণ ব্লু সবতে আছে মাল্টি কালাৰ সবতে আছে সেইবোৰ নেদেখাওঁ আৰু কাৰণ এইবোৰ আপোনালোকে জানেই তাৰপাছত নিজৰ পাৰ্চনেল ইউজৰ কাৰণে আৰু এটা এইটো অকেজনেলি দেই কেতিয়াবা এইটো বহুত ধুনীয়া এইটো সেট এতিয়া মোৰ ওচৰত নাই এইটো সেট বৰ্তমান আনিবলৈ বনাবলৈ দিছোঁ বাট মোৰ এইটো সেট বিৰাটেই ভাল পাওঁ এইটো একদম চিম্পল হয় আৰু ইয়াৰ ইয়েৰিংযোৰ একদম চিম্পল জুমকা হয় এইটো একদম ভাল লগা সেট বিৰাট ভাল পাওঁ এই সেটটো মই আৰু এইটো বৰ বেছিকৈ পিন্ধা তেনেকৈ নাই এবাৰ দুবাৰ পিন্ধিছোঁ চ' এইটোৰ মাল্টি কালাৰ ঝুমকা সেট এতিয়া এইটো সেট মোৰ ওচৰত শেষেই হ'ল নাই চ' এনেকুৱা সেট অৰ্ডাৰ দিছোঁ বহুতে ভাল পায় এই সেটটো পিন্ধি ইভেন ময়ো ভাল পাওঁ তাৰপিছত এইটো এচিটো নোহোৱা নাই এই নতুনকৈ এইটো চাগে এমাহমান হৈছে নেকি এই সেটটো 3-4-5 পিচমান আহিছিলে তাৰপৰা মই মোৰ কাৰণে এপিচ ৰাখি থ'লোঁ মই এয়া বিৰাট মৰম লাগে মোৰ মানে এটা পটেল গ্ৰীণৰ কাপোৰ এযোৰ আছে যাৰ লগত মই খুব ভাল পাওঁ মই পিন্ধি এইটো সেটটো বিৰাট ভাল পাওঁ মই এই কালাৰটো ইয়াৰ কম্বিনেশ্যনটো ভাল পাওঁ কাৰণে মই এনেই নিজৰ কাৰণে এটা ৰাখি ল'লোঁ পাৰ্চনেল ইউজৰ কাৰণে এইটো আৰু এটা কথা এইবোৰ যিবোৰ দেখাই আছোঁ এইবোৰ কিন্তু সব ৰূপতে আকৌ দেই ৰূপৰ বস্তুৱে মই ইমান কেয়াৰফুলি ৰাখোঁ কপাৰ চপাৰ এইবোৰ নাই মোৰ ওচৰত দেই কপাৰ বস্তু মই পিন্ধি বেয়া পাওঁ আৰু মই নাৰাখোঁ মই যি ৰাখোঁ পূৰা ৰূপৰ বস্তুবোৰে ৰাখি ভাল পাওঁ কৰিও ভাল পাওঁ এইটো হৈছে ইয়েৰিং চিম্পল চ' এইটো পাৰ্চনেলি এইটো মই ভাল পালোঁ কাৰণে ৰাখি থ'লোঁ এতিয়াও এনেকুৱা বহুত আছে সেট তাৰপাছত আৰু এটা এইটো জাপি মই ষ্টেটাছত আপোনালোকে দেখিব পাৰে যিদিনাই আহিছে সেইদিনাই মই নিজৰ কাৰণে বাছি ল'লোঁ যাকে কাকো নিদিওঁ মই এইটো বিৰাট ভাল পাওঁ কেলৈ ভাল পাওঁ কওঁ ইয়াৰিংযোৰ কাৰণে জাষ্ট ৱাও ইয়াৰিং বহুত ধুনীয়া ইয়াৰ ফুলিযোৰ কাৰণেহে ৰাখি থ'লোঁ মই এইটো সেটটো আৰু কাকো নিদিওঁ বুলি ৰাখি পেলাই প্লেন কৰি লৈ থ'লোঁ আৰু আগতীয়াকৈ চ' এতিয়া এইটো চাইজৰ মোৰ ওচৰত নাই এইটো মই লৈ থ'লোঁ
বেছি দিন নহয় এইটো চাগে এইকেইদিনতে এইটো ছেট আহিছিলে জাষ্ট ৰাখি থৈ দিলোঁ নিজৰ পাৰ্চনেল ইউজৰ কাৰণে মাল্টি কালাৰটো আছিলে বাট মই মাল্টি কালাৰটো ভাল নাপাওঁ মই ৰেডতে ভাল পাওঁ ৰেডত ৰৈ থ'লোঁ তাৰপাছত এটা চাগে আপোনালোকে ফটোশ্বুটত দেখিছিলে মোক মই পিন্ধিছিলোঁ ফটোশ্বুট কৰিছিলোঁ ৰিচেণ্ট তেতিয়া পিন্ধিছিলোঁ এইটো দানা জাপি এইটো ভাল পাওঁ মই এইটো হিচাপ বস্তুত এভেইলেবল আছে এইটো মই নিজৰ কাৰণে ৰাখি থৈছিলোঁ দানা জাপি খুব ভাল পাওঁ ইউনিক ইউনিক কালেকশ্যন কিছুমান আহিলে আগতীয়াকৈ নিজৰ কাৰণে বাছি বাছি থৈ দিওঁ এয়া চিম্পল দানা জাপি বুলি কয় এইটো এটা মোৰ বৰপেটীয়া পাথনৰ খুব কম পাথনৰ 3-4টা ছেট আছে আৰু ডাঙৰ জাপি দুটা আছে সেইকেইটা মই দেখুওৱা নাই বাকী এনেই চব মই বৰপেটীয়া ভাল পাওঁ বৰপেটীয়া বেড এটা কাৰণে ভাল পাওঁ লাইট ৱেইটৰ হয় আৰু আপোনাৰ পৰিলেও পাথৰ পৰা চান্স নাথাকে যেনেকৈ পাথনৰ বস্তুৰ ওপৰত পৰিলে পাথৰ গ'লে আকৌ বনাব লগা হয় বৰপেটীয়াবোৰ আপুনি ক'ৰবাত পিন্ধি চাওক ফ্ৰীকৈ ন' টেনশ্যন ভাল পাব মানে ক'তো একো টেনশ্যন নাই আৰু লাইট ৱেইটৰ হয় কেৰি কৰি ভাল লাগে কাৰণ কাপোৰযোৰ অলৰেডি বহুত হেভি হয়েই তাৰ লগত যদি জুৱেলাৰীটো বহুত হেভি পাই দিওঁ একদম কণ্ট্ৰল কৰিব নোৱাৰা নিচিনা লাগে বাট বিয়াততো পিন্ধিব লাগিব ন আৰু এইটো এটা আছে এইটো যে বহুত পুৰণা এইটো চাগে ষ্টাৰ্টিং যেতিয়া বিজনেছ কৰিছিলোঁ মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াই লোৱা কিমান পিন্ধিলোঁ হিচাপ নাই এনেকৈ লাগি থাকে তেতিয়া প্ৰাইচটো অকণমান হাই আছিলে বাট এতিয়া প্ৰাইচবোৰ কমি গ'ল এইবোৰৰ এইটো বিৰাট ভাল পাওঁ এইটো আৰু এইটো মোৰ ওচৰত বহুত বছৰ 3 বছৰে হ'বলৈ হ'ল এইটো মোৰ ওচৰতে আছে এতিয়া হয়তো মই পিন্ধি আছোঁ ৰেয়াৰ এইটো এটা বৰপেটীয়া ছেট তাৰপাছত এই দুটাটো আপোনালোকে মোক এইকেইদিনত ভিডিঅ'ত দেখিছে এই দুটা 4 to 5 পিচ আহিছিলে মই ৰাখি থ'লোঁ নিজৰ কাৰণে আৰু পিন্ধিছোঁ মই 2-3 জেগাত পিন্ধিছোঁ এইটো এটা হৈছে ক'লা বিৰাট ধুনীয়া কাৰণ মই বৰপেটীয়া পিন্ধি বেছি ভাল পাওঁ কাৰণে এনেকুৱা পাট নৰৱান এইটো বিৰাট ধুনীয়া ব্লেক কালাৰ এইটো এটা ল'লোঁ নিজৰ কাৰণে ইয়েৰিংছো এনেকৈ চিম্পল থুৰীয়া মই এইটোৰ লগতে আপোনালোকক ক'লোঁ ইয়াৰ লগত থুৰীয়া ছেট এনেকুৱাই থাকে ৰঙা থুৰীয়াৰ লগত আপোনালোকে থুৰীয়া কাণফুলিৰ লগত এইটো মিলাই পিন্ধিব পাৰে বহুত ভাল লাগে এইটো মই ল'লোঁ এইটো নিজৰ পাৰ্চনেল নিজৰ কাৰণে যিদিনা দেখিলোঁ সেইদিনাই লৈ থ'লোঁ নিজৰ কাৰণে তাৰপিছত এনেকৈ এটা ছেইম সেইদিনা ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ মই এইটো বহুত ধুনীয়া এইটো একদম ৰয়েল ব্লু কালাৰ তলপিনে জুনুকা আছে বিৰাট ধুনীয়া এইটো এটা নিজৰ কাৰণে লৈ থ'লোঁ পাৰ্চনেল নিজৰ কাৰণে এনেকুৱা চ' এইটো মোৰ নিজৰ পাৰ্চনেল নিজৰ কাৰণে এই দুটা জাষ্ট তাৰপাছত এইকেইটা নতুন আকৌ দেই পুৰণা নহয় নতুন ষ্টকত অহা তাৰপিছত এটা ছেট মোক খুব পচন্দ লাগিলে নিজৰ কাৰণে বহুত ভাল লাগিলে এইটো ৱৰ্কাৰজনে নতুনকৈ ষ্টাইলত বনাইছিলে চ' কিবা এটা ইউনিক লাগিলে পাথনৰটো চ' এইটো মই লৈ থ'লোঁ বিয়াত পিন্ধিম বুলি ভাবি থৈছোঁ ক'ৰবাত এতিয়া বিয়া ছিজন হয় ক'ৰবাত পিন্ধিম চ' এনেকৈ থৈ দিছোঁ এটা মোৰ কাৰণে আছে আৰু এইটো আউট অফ ষ্টক আৰু নাই আছে যদিও চাব লাগিব বাট এইটো মোৰ ওচৰত অকল এপিচ পালোঁ মই লৈ থৈ দিলোঁ নিজৰ কাৰণে চিম্পল ছেট বাছ ইমানকেইটাই আজি দেখাওঁ অলৰেডি বহুত টাইম হৈ গ'ল আৰু বহুত কালেকশ্যন আছে মই নিজৰ পুৰণা কটিজৰ 3 বছৰ আগৰ 3 বছৰ যেতিয়া বিজনেছ কৰিছিলোঁ তেতিয়ানো কেনেকুৱা কালেকশ্যনবোৰ মই লৈছিলোঁ সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যেনেকৈ গামখাৰু আছে ডাঙৰ ৰিং আছে মাছৰ ছেট আছে আৰু বহুত ঢেৰ টাইপৰ আছে সেইখিনি আপোনালোকৰ শ্বেয়াৰ কৰিম চ' আপোনালোকে চাব আৰু এটাই কওঁ নিজে যিবোৰ ছেট ইউজ কৰোঁ পাৰ্চনেলিকৈ ৰাখোঁ বেলেগৰ ছেট বেলেগৰ ভাগে নিজৰ বস্তু নিজৰ ভাগে ফাৰ্ষ্ট কাৰণ মই নিজে পিন্ধোঁ যেতিয়া নিজৰ বস্তু মই নিজেকৈ ৰাখোঁ আৰু এইবোৰ মই বেলেগক নিদিওঁ কাৰণ নিজৰ বস্তুটো কেতিয়াও লোকক দিব লাগ বুলি কয় মই জনামতে মানে যিটো বস্তু আপোনাৰ গাৰ লগত টাচত থাকে সেইটো আপোনাৰ লাগ বুলি কয় সেইটো আপুনি বেলেগক দিব নালাগে কেতিয়াও মোৰ নিজৰ আৰু এটা ফেন্স কি বুলি ক'ম আৰু ৱাচটো মতে চ' এইটো কাৰণে এটা নিজে পিন্ধোঁ আই ডোণ্ট কাকো চেল নকৰোঁ পাৰ্চনেল ইউজ নিজৰ গাত লাগি থকা বস্তুটো লোকক দিলে এনেই যায় বুলি কয় কিবা এটা বেয়া পালে জানো দেই এইবোৰ অলপ ফ'ল' কৰোঁ কাৰণ মা যিহেতু এষ্ট্ৰলজাৰ হয় চ' মা টিপছ কিছুমান মই ফ'ল' কৰোঁ ইচ এণ্ড এভৰি ষ্টেপ চ' সেইকাৰণে পাৰ্চনেল ইউজৰ জুৱেলাৰী আৰু এনেকুৱা বেগবোৰত আৰু বহুত আছে যিবোৰ মোৰ 3 yearsৰ আগৰ পৰা মই বস্তু কালেক্ট কৰি গৈছোঁ নিজৰ কাৰণে পাৰ্চনেল ইউজ নট ফৰ এনি ওৱান কাৰো কাৰণে নহয় কোনোবাই পিন্ধিব বিচাৰিলেও মই নিদিওঁ কাৰণ মোৰ নিজৰ লাকটো হৈছে নিজৰ বস্তু যিটোৰ লগত আমি এটেচ থাকোঁ চ' কি এইবোৰ হৈ গ'ল তাৰপিছত মই এনেকুৱা চেইন কিছুমান দেখাইছোঁ যি এইবোৰ হৈছে লেংথ ৱাইজ চেইন এইবোৰ দীঘল এনেই পিন্ধোঁ মই ফৰ শ্ব' কেইবাটাও লেংথ ৱাইজ আছে এইবোৰ বহুত দীঘল এইবোৰ চেইনো কেতিয়াবা থৈ দিওঁ মই পিন্ধো নিজৰ ইউজৰ কাৰণে আৰু চেইনবোৰ মই ক'ত ৰাখোঁ দেখাওঁ এনেকুৱা এটা পি বেগ আছে য'ত মই মোৰ কছমেটিক্স ৰাখোঁ ক'ৰবাত ফুৰিবলৈ গ'লে চ' ইয়াত মই মোৰ চেইনবোৰ ৰাখি থওঁ যাতে কালাৰবোৰ ফেড নহয় চ'
চ' পাউঞ্চ হয়তো চ' অ'কে আজি মই ইমানখিনি দেখালোঁ আজি আপোনালোকক মই নিজৰ কালেকশ্যনখিনি দেখালোঁ নিজে কেনেকুৱা ধৰণৰ জুৱেলাৰী পিন্ধা আৰু বহুতখিনি থাকি গ'ল কাৰণ ৰিং আছিলে খাৰু আছিলে ডাঙৰ ডাঙৰ গামখাৰু আছে এইবোৰ আপোনালোকক দেখাম বাৰু মই আজি মই এইখিনিয়ে দেখালোঁ আৰু নতুন কিখিনি মই পচন্দ কৰি থৈ দিছোঁ নিজৰ কাৰণে আৰু অতীজৰ পুৰণা মানে তেনেকুৱাখিনি দেখাইছোঁ চ' অ'কে আজি ইমানখিনি দেখালোঁ আৰু সদায় কওঁ এইটো পাৰ্চনেল চেনেল হয় যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব আৰু যদি পাৰ্চনেলি ভাল পায় তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ক'বলগীয়া একো নাই চ' ইমানে দেখালোঁ নতুন ভিডিঅ'ত আকৌ আহি থাকিম আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব আৰু কিবা চাব বিচাৰিলে আপোনালোকে মোক কমেণ্টত জনাব চব দেখাম আপোনালোকক চ' অ'কে আজি ইমানে কৰিলোঁ চ' টিল দেন বাই গুড নাইট